হেল্ল' এভৰিৱান সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিলৈ আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো ইউটিউব চেনেল কেনেকৈ খোলে যদিহে আপুনি এজন ইউটিউবাৰ হ'বলৈ বিচাৰে তেনেহলে আপুনি ভিডিওটো শেষলৈকে চাওক এতিয়া আহক ভিডিওটো আৰম্ভ কৰো ইউটিউব চেনেল খুলিবলৈ হলে আমি গুগলত যাব লাগিব তাৰ পিছত আমি এটা জিমেইল একাউন্ট খুলিব লাগিব যদিহে আপোনালোকৰ জিমেইল একাউন্ট নাই তেতিয়া হলে মই ইয়াতে নতুনকৈ এটা খুলি দেখুৱাই দিও প্ৰথমতে গুগলত আমি gmail.com টাইপ কৰিম তাৰ পিছত আমি এন্টাৰ মাৰিলো প্ৰথমতে যেটো লিংক আছে হেইটোত আমি ক্লিক কৰিলো তাৰ পিছত আমি ইউজ এনাদাৰ একাউন্টত ক্লিক কৰিম তাৰ পিছত আমি ক্ৰিয়েট একাউন্টত যাম আমি নতুনকৈ এটা জিমেইল খুলিম ফৰ মাইসেলফত ক্লিক কৰিম তাৰ পিছত ইয়াতে আপোনাৰ ফাৰ্স্ট নেম লাষ্ট নেম ইয়াতে ইমেইল আইডি টো আপুনি জি হিচাপত খুলে তাৰ পিছত ইয়াতে দুটা আপোনাৰ সুবিধা অনুযায়ী পাসওয়াৰ্ড টাইপ কৰিব মই ইয়াতে মোৰ সুবিধা অনুযায়ী নামটো ইমেইল আইডি টো আৰু পাসওয়াৰ্ডটো টাইপ কৰিম তাৰ পিছত নেক্সটত ক্লিক কৰিলো ইয়াতে আপোনাৰ ফোন নাম্বাৰ এটা বহুৱাব দিব আপোনাৰ ফোন নাম্বাৰটো বহুৱাই দিয়ক তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ গোটেইখিনি যিখিনি ডিটেইলছ আছে আপুনি ইয়াতে বহুৱাই দিয়ক ইয়াতে ৰিকভাৰি এটা ইমেইল আইডি দিব পাৰে অপচনেল নিদিলেও কথা নাই আপোনাৰ ফেমিলি কাৰোবাৰ আছে যদি আপুনি দি দিব পাৰে মই মোৰ বেলেগ ইমেইল এটা বহুৱাই দিছো ইয়াতে তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে ক্লিক কৰিব তাৰ পিছত জেন্ডাৰটো আপুনি ক্লিক কৰিব তাৰ পিছত নেক্সটত ক্লিক কৰিলো ইয়াতে আপোনাৰ ফোন নম্বৰত আপুনি ওটিপি পঠাইও ভেৰিফাই কৰিব পাৰে নহলে নপঠাও কৰিব পাৰে মই ইয়াতে এতিয়া নপঠাও গতিকে নট নাওত ক্লিক কৰিলো তাৰ পিছত তলত গৈ ইটো পেজত আই এগ্ৰি ক্লিক কৰিলো এতিয়া আপোনাৰ জিমেইল একাউন্ট এটা হৈ গল তাৰ পিছত আপুনি ইয়াতে নেক্সট পেজ এটা টাইপ কৰিব youtube.com এতিয়া আপুনি এই পেজটোৰ একেবাৰে কোণত আপোনাৰ জিমেইল একাউন্ট এটা খোলা আছে গতিকে আপুনি তাত ক্লিক কৰক তাৰ পিছত ক্ৰিয়েট চেনেল আপুনি নতুনকৈ এটা ইউটিউব চেনেল খুলিব বিচাৰিছে গতিকে ক্ৰিয়েট চেনেল ক্লিক কৰিব লাগিব গেট ষ্টাৰ্টেড তাৰ পিছত লেফট সাইডে আপুনি আপোনাৰ নামৰ তলত যেটো সিলেক্ট আছে সিলেক্টত ক্লিক কৰক এতিয়া আপোনাৰ এটা ইউটিউব চেনেল ক্ৰিয়েট হৈ গল ইয়াতে আপুনি প্ৰফাইল চেঞ্জ কৰিব পাৰিব তলত আপুনি ইয়াতে ডেসক্ৰিপচনত আপুনি যি ইউটিউব চেনেলটোৰ বিষয়ে যি লিখিব বিচাৰে ইয়াতে লিখিব পাৰে এইখিনি তাৰ পিছত তাত লিখি ইয়াতে সেভ এণ্ড কন্টিনিউ ক্লিক কৰিব তাৰ পিছত সেভ এণ্ড কন্টিনিউ ক্লিক কৰিব লাগিব এতিয়া আপোনাৰ এটা ইউটিউব চেনেল ক্ৰিয়েট হৈ গল গতিকে ফ্ৰেন্ড ভিডিওটো চাই কেনেকুৱা পালে যদিহে আপুনি এজন ইউটিউবাৰ হ'বলৈ বিচাৰে তেনেহলে এনেকৈ ইউটিউব চেনেল এটা ক্লিক কৰক আজিলৈ আহিছো নতুন ভিডিও এটা লৈ মই পুনৰ আহিম যদি মোৰ ভিডিওটো ভাল লাগিলে তেনেহলে লাইক কৰিব আজিলৈ আহিছো ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ